हेलो एवरीवन সকলোকে মোৰ পুনৰ এটা ভিডিঅ' হেতে আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আমাৰো সকলোৰে ভালে বাকি আজি ইভিনিংৰ পৰা ব্লগ ষ্টাৰ্ট কৰি দিছো আৰু আজি মানে একদম বহুত সাংঘাতিক কাম এটা কৰিব লৈছো হেতু সাকসেস হয় নে নহয় মানে প্ৰেংক কৰিবলৈ লৈছো আৰু হে প্ৰেংকটো সাকসেস হয় নহয় ঠিক নাই বাকি গৈ ললেহে গম পাম কি হয় আৰু সাডেনলি প্লেনিং হৈ গল আসলতে পিছবেলা আমাৰ মোৰ একদম মন নাছিল যাবলে কিন্তু আমাৰ এখেতে জবৰদস্তি লগ ধৰিছে এতিয়া উলাই লৈছো আৰু বাকি কি হয় না জানো আপোনালোকৰ ৰৈ থাকক হে প্ৰেংকটো কি হয় চাবলে কাৰণে এতিয়া গৈ ল তেতিয়া হলে এয়া উলাই ললো আৰু গৈ আছো ৰাতিয়ে হ'বগে চাগে পাওঁগে মানে ন হ'বই হাই কই দিয়া বেটা আই মনিয়া হলগে আৰু এতিয়া মই আছো এতিয়া ৰিএকচন কেনেকুৱা হ'ব বুলিয়ে হ'লে কোৱা নাই মই এতিয়া কাপোৰ কোৱা নাই ক'ত গৈ আছো আমাৰ একেটা নাজানে আপোনালোকক কৈছো নে নাই কোৱা আৰু তেখেতৰ ৰিএকচন কি হ'ব নাজানো আৰু আমাৰ এপিনে কুম্ভকৰ্ণ হৈয়ে গ'ল গাড়ীত উঠিলে হৈ আৰু দেখিছে নিদিলে একদম জুবিনৰ গান শুনি গৈ আছো আৰু এয়া আন্ধাৰে হলগে ইমানে প্লেনিং কৰি আহিছো আমাৰ এপিনে দেউতাও উঠিলে প্লেনিং কৰি আহিছো এতিয়া ভয় লাগিছে কৰিম আৰু এতিয়া ফোন কৰিম আমিও পালোহি ইয়ালে আপোনালোকে অলপ পিছত গম পাবই কি মানে ক'লে আহিছো ৰ'ব ৰখি থাকক পালোহি ন লাইট অফ কৰি দে এয়া ফোন লগাইছো এতিয়া ফোন লগাইছো ভাইটি মোৰ তুলুৰ লগত কিবা এটা কাজিয়া লাগি পিনে মই নপুখুৰী চাইডৰ হেৰিয়ত ৰখি আছো তোমালোকে নিবলৈ আহাচোন মোৰ সেইদিনানি প্ৰিয়ংকা গম পাই কিবা এটা কাজিয়া হৈ আছিলে মোৰ তাৰপিছতে মই টেক্সিত নপুখুৰী পাৰ হৈ কি এডোখৰ নাজানো অকণমান নিজান জেগা এডোখৰ ৰখি আছোঁ মই তোমালোকে আহাচোন মই ক'ম বাৰু ভালকৈ মই মানে বেলেগত গ'লোগৈ হ'লে নহ'লে মই আহা ঘৰত থকালৈকে আহি যোৱা কাকো ঘৰত নক'বা দেই কাকো নক'বা এইবিলাক কথা কাকো নক'বা এইবোৰ কথা দেই এই পোৱালিটো আছে পোৱালিটো এই দোকানত থৈ দিছোঁ মানে বহি আছে ওচৰৰ বা এজনীৰ লগত আহিছিলোঁ গাড়ীতে উঠি টেক্সিত তেতিয়া তাইও আছে নামি আছে মানে আহা একো নহয় মই অকলে অকলে বেয়া লাগিব আহা একো নহয় আহা ফোনটো থৈ লগালগ এইপিনে ৱালৰ ছাইডত এনেকৈ লুকাবলৈ বুলি আহিলোঁ বেছি সময় নহ'লে সিহঁতি মই কেমেৰা অন কৰোঁ মানে সিহঁতি গেটৰ ওচৰত পালেহিয়ে কেনেকুৱা লাগিলে প্ৰেংক কৈছিলি নহয় পালি মছলা সেইটো তাৰ লুকাইছে তুলু মোক কৈছিলা নহয় এতিয়া পালে এনেকুৱা নকৰোঁ বাৰু মানুহজনৰ লগত কিন্তু এনেই সিহঁতক ঠগিবলৈ নহ'লে বহুত খাতৰনাক বস্তু আছে সি গম পাই যাব বুলিয়ে সেইপিনে আছে আহা कैसा लगा मेरा प्रैंक रिवेंज মই এটো কবা চাহটো মানে চলি আছে বুলি ভাবিছো খাতৰনাক ভয় খালে ভয় খাই গ'ল আহা হি হা এহেঁতি আচলতে আমাৰ লগত বহুত ডেঞ্জাৰকৈ ভিডিঅ' মানে প্ৰেংক কৰিছিলে আগৰ ভিডিঅ'টোত গম পাইছিলে সেইকাৰণে এহেঁতকো একদম বহুত খাতৰনাক দিলোঁ আৰু এই বহুত খাতৰনাক আছে এই ঘপককৈ গম পাই যাব বুলি ইমান ডাঙৰ মিছা কথা এটা কৰি দিলোঁ কৃষ্ণ প্ৰভু তেনেকুৱা কেতিয়াও নহয় বাৰু
এতিয়া আমি বহি আছোঁ এইপিনে সিহঁতি ভাত পানী বনালে অকণমান দেৰিকৈ খাম বুলিয়ে বহি আছোঁ আৰু ইয়াত জোনাক নিশা ন ভাল লাগিছে সেইকাৰণে বহি আৰু ঠাণ্ডা ঠাণ্ডা ভিতৰত বহুত গৰম বেটাকো খুৱাই ল'লোঁ এতিয়া আৰু বহি লওঁ আৰু তাৰপিছত অকণমান পিছত খামগৈ আৰু The next day. গুড মৰ্ণিং সকলোকে আৰু ৰাতিপুৱা কালি ভিডিঅ'টো আকৌ ৰাতিপুৱা কণ্টিনিউ কৰিছোঁ কালি খাই বৈ আৰু শুই গ'লোঁ আৰু গৰম কেনেকুৱা পাইছে ৰাইজসকল গৰম এনেকুৱা খাতৰা আমি মানে আমাৰ ইয়াত তিনিচুকীয়াত এনেকুৱা ডেঞ্জাৰ গৰম পৰিছে নহয় দুলীয়াজনতো পৰিছে বাৰু চব জেগাতে পৰিছে কিন্তু মানে সাংঘাতিক গৰম সঁচাকৈ একদম চুইমিং পুল তাত জঁপিয়াই নিচিনা লাগি গৈছে এনেকুৱা পানী খাই খাই ডিহাইড্ৰেশ্যন একদম শুকাই গৈছে ন একদম পানী খাই খাই গোটেই গাটো মানে হেৰি কৰি আছে এতিয়া মোক অকণমান খাই ল'ম আৰু এইটো সময়ত সঁচাকৈ কৈছোঁ বহুত মনত পৰি গৈছে একলেনলৈহে মনত পৰিছে মোৰ ভাগৰ গুৱাহাটী একলেনখনলৈ বাকী আজি দিনটো যি কৰোঁ দেখাম আৰু কালিতো একদম পূৰা ডেঞ্জাৰকৈ প্ৰেংক কৰিলোঁ আজিহে আৰু এতিয়া এইপিনে পিঠা আধা মই বনালোঁ আধা প্ৰিয়ংকাই বনাইছে এইপিনে চাহ পানীও খাই লওঁ এই হিলাই দিছে আৰু মই বনাই আছোঁ হৈ যাব এইপিনে পিঠা এইপিনে ৰসগোল্লা আৰু এইপিনে কুৰকুৰে এইপিনে লাল চাহ আৰু ই হৈছে আৰু এইটো নেদেখাব এইবোৰে লাগিব আৰু এই দেখিছেনে মটৰ কেনেকৈ পানীত তিয়াই তিয়াই একদম খাইছে ইয়াৰ কম্বিনেশ্যনবিলাক বৰ বেলেগ বেলেগকৈ কৰে হাই হাই কোৱা আকৌ নাই একো নাই হাই কোৱা হাই কোৱা আকৌ বেটা হ'ব আমি এই ৰ'দখনত ওলাই আহিছোঁ এতিয়া দুপৰীয়া আহাৰৰ কাৰণে দোকানলৈ আহিছোঁ হ'লেও ভিডিঅ' হৈ আছে আৰু এইটো তেতেলীটো মনত পৰিছে নাই বাৰু আপোনালোকে আৰু লগত পানী ছাতি ক'লা হৈ যাব পাৰোঁতো সেইটো কাৰণে আৰু এই তেতেলীটো মনত পৰিছে নাই বাৰু আপোনালোকৰ সৰুতে খাইছিলেনে ইয়াত পাইছোঁ পূৰা খাওঁ বনাই গাড়ী পাগলী বেয়া হ'ব চাব কেনেকৈ ইমান ওচৰ দি গৈছেগৈ অলপতে খন্তে কবুজ খাওঁতা বোলে দোকানৰ পৰাও বস্তু সেয়া ঠাণ্ডা দেখিছা সেইটো ঠাণ্ডা হৈছে এয়া দোকানৰ পৰা বস্তুও ল'লোঁ আৰু সেইডোখৰতে কাটি দিলোঁ ইমান গাড়ী আহি আছিলে মানে বাছবিলাক আহি আছিলে স্কুলৰ পৰা ল'ৰা ছোৱালীবোৰ আনিছে সেইকাৰণে ভয়ো লাগিলে ভিডিঅ' কৰি থাকিবলৈ বাকী এতিয়া বজাৰ এয়া কচু লৈ আহিছে আৰু এয়া মাছৰ পেকেট এই বনাব আৰু ধুনীয়াকৈ কচু শাক আজি নহয় কাইলৈ মানে সেয়াই আৰু বাকী ভিডিঅ'টো বৰ এটা দীঘল নকৰোঁ বেছি দীঘল হৈ গ'লে আপোনালোকে বৰ পাই যাব সেইকাৰণে কালিতো প্ৰেংক ভিডিঅ'টো দেখিলেই এতিয়া ভিডিঅ'টো ইমানখিনিতে শেষ কৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ তেতিয়াহ'লে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব আজিলৈ বাই বাই গুড বাই গুড বাই নহয় দে বাই 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 আৰু এই ৰ'দত গৈ আছোঁ